নমস্কাৰ এই মুহূৰ্তত জনাইছো 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ বাবে এটা বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ অব্যাহত আছে বিতৰ্ক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ মাজত এটাই প্ৰশ্ন উত্থাপন হৈছে যে সেই বাতিল হোৱা পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ'ব একাংশ নিউজ চেনেলে সেই বাতৰি সম্প্ৰচাৰ কৰিছিল যে কোনো নিউজ চেনেলে কৈছিল যে সেই পৰীক্ষাটো 28 তাৰিখে অনুষ্ঠিত কৰা হ'ব কিন্তু ইয়াৰ মাজতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে টুইট যোগে সেই তাৰিখটো নিৰ্ধাৰণ কৰিছে সেই তাৰিখটো জনাইছে ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সেই তাৰিখটো ঘোষণা কৰিছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাতিল হোৱা সাধাৰণ বিজ্ঞানৰ পৰীক্ষা অহা 30 মাৰ্চ 2023 তাৰিখে অনুষ্ঠিত কৰা হ'ব ছাত্ৰ-ছাত্ৰীৰ মাজত এটা খেলিমেলি উদয় হৈছিল যে কেতিয়া সেই বিজ্ঞান পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব আপোনালোকক ৰণোজ পেগুৱে কি টুইট কৰিছিল সেই বাতিল হোৱা পৰীক্ষাক লৈ আপোনালোকক স্ক্ৰীনত দেখুৱাবলৈ চেষ্টা কৰিছো এয়া আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এটা টুইট কৰিছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাতিল হোৱা সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা অহা 30 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব একাংশ ছাত্ৰ-ছাত্ৰীৰ মনত এটাই প্ৰশ্ন আছিল যে সেই পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ'ব বাতিল হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা আৰু অহা 30 মাৰ্চত সেই পৰীক্ষা নিশ্চিতভাৱে অনুষ্ঠিত কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিছে একাংশ সংবাদ মাধ্যমে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছিল আৰু তাৰ পিছতে ঘোষণা কৰা হৈছিল যে 30 মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা আনহাতে কাছাৰ জিলাৰ গণিগ্ৰাম জেআৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 3 মাৰ্চত অনুষ্ঠিত ইংৰাজী বিষয়ৰ পৰীক্ষা পুনৰ 28 মাৰ্চত অনুষ্ঠিত কৰা হ'ব যে এই 3 মাৰ্চত অনুষ্ঠিত ইংৰাজী যিখন বিষয় আছিল সেই বিষয়খন বাতিল কৰা হৈছিল ইয়াৰ পিছত সেই পৰীক্ষাটো 28 মাৰ্চত অনুষ্ঠিত কৰা হ'ব যে কাছাৰ জিলাৰ যি পৰীক্ষা কেন্দ্ৰত বাতিল হৈছিল ইংৰাজী বিষয়ৰ পৰীক্ষা সেই ইংৰাজী বিষয়ৰ পৰীক্ষাটো 28 মাৰ্চত অনুষ্ঠিত কৰা হ'ব ইফালে বিজ্ঞান বিষয়ৰ যি পৰীক্ষা বাতিল কৰা হৈছিল সেই বিজ্ঞান বিষয়ৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ'ব অহা 30 মাৰ্চত গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ মনৰ এই সন্দেহটো এতিয়া দূৰ হৈছে যে 30 মাৰ্চত অনুষ্ঠিত কৰা হ'ব পুনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা